স্বাগতম মই সদায় মোবাইলত শুনি থকা এই কথাষাৰ শুনিবলৈ আমি চলিত মাহৰ 19 তাৰিখে পাইছিলোঁগৈ নাজিৰাস্থিত অগ্নিনাভ মন্দিৰ। গতিকে সকলোকে মই এটা নতুন ব্লগলৈ স্বাগতম জনালোঁ। আৰু আজিৰ এই ব্লগটোত আমি আলোচনা কৰিম বা মই আপোনালোকক জনাব বিচাৰিম যে আমাৰ অগ্নিনাভ মন্দিৰৰ যাত্ৰা কেনেকুৱা আছিল আৰু যিসকলে অগ্নিনাভ মন্দিৰ যাবৰ কাৰণে আশা কৰি আছে তেওঁলোকক কিছু সুবিধা হোৱাকৈ কেনেধৰণে কৰিব, কাম কাজখিনি কেনেধৰণে গ'লে আপোনালোকৰো সুবিধা হ'ব সেই কথাসমূহ জনাবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি আহক আমি অগ্নিনাভ মন্দিৰত কটোৱা কিছু মুহূৰ্ত আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ, লগতে গোটেই যাত্ৰাটোৰ বিষয়ে আপোনালোকক কওঁ যাতে আগন্তুক দিনত আপোনালোক গ'লে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ গৈ বাবাৰ আশীষ প্ৰাপ্ত কৰিব পাৰি। আহক। এয়া আপোনালোকে দেখিবলৈ পাইছে মন্দিৰৰ সন্মুখ ভাগৰ দৃশ্য। সন্মুখ ভাগ মানে মই শিখা বাইদেউৰ ঘৰৰ যিটো সীমা আৰম্ভ হৈছে তাতে গাড়ীত বহি পেলাই এইটো ভিডিঅ' কৰিছিলোঁ। যিহেতু আমি তেজপুৰৰ পৰা গৈছোঁ গতিকে আমি একেদিনাই লগত, যিহেতু আমাৰ দুয়োটা সন্তান লগতে গৈছিলে, এটা মাত্ৰ 6 বছৰ আৰু এটা 2 মাহ হৈছে মাত্ৰ, গতিকে আমি তেনেকৈ একেদিনাই যাত্ৰাটো কৰা আমাৰ কাৰণে সুবিধা নহ'ব বুলি ভাবি পেলাই আমি নাজিৰা টাউনতে এখন হোটেলত থাকিলোঁ। যিহেতু আমাৰ চিনাকি ব্যক্তি আছিলে তাত, গতিকে তেওঁলোকে আগতীয়াকৈ আমাক হোটেলখন বন্দোবস্ত কৰি দিছিলে। আমি হোটেল ব্ৰহ্মপুত্ৰত আছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে হোটেল ব্ৰহ্মপুত্ৰৰ নাম নম্বৰ আমি দিব পাৰোঁ। সেইখন হোটেল থাকিবলৈ খুব ভাল, এখন লাক্সাৰিয়াছ হোটেল। এটা ৰুমত 2500ৰ পৰা 3000 টকাকৈ দিব লাগে। আৰু আপোনালোকে যদি ভাবে যে 2500 পৰা 3000 টকা এটা ৰাতিৰ কাৰণে বেছি হয়, তেনেহ'লে আমি পিছতহে গম পালোঁ, মন্দিৰৰ ওচৰলৈ আহি পেলাই গম পালোঁ যে মন্দিৰত ওচৰতে হোমষ্টেও পোৱা যায়। আমি আগদিনাই মন্দিৰ চাই গৈছিলোঁ। ৰাতিপুৱা এই সময়ত আমাৰ ল'ৰা ওম শুই আছিলে, গতিকে ওমক লৈ পেলাই মই বহি থাকিলোঁ। আৰু মন্দিৰ প্ৰায় 8 বজাৰ ওচৰে পাজৰে খুলিছে, কিন্তু তাৰ আগতেই আমি 7 বাজো কি নাবাজোতে গৈ উপস্থিত হৈছিলোঁগৈ। তেতিয়া তাৰ আগতে মন্দিৰত ইতিমধ্যে ভিৰ হোৱা আৰম্ভ হৈছিলেই আৰু দুৱাৰ খোলাৰ লগে লগে সকলো ভিতৰলৈ সোমাই যায়। তাত বিভিন্ন কামৰ বাবে বিভিন্ন ঠাই দিয়া হৈছে বিশেষ। মই বহিবলৈ এখন চকী বিচাৰি মন্দিৰৰ একেবাৰে আগ পালোগৈ। তাত দেখিলোঁ যে পানী ঢলা ঠাই আৰু সিফালে লাইন কৰিলোঁ। তাৰপাছত এয়া লাইনত মই থিয় হৈ আছোঁ আৰু মোৰ পাছতেই লাইনখিনি আৰম্ভ হ'ল, এয়া পোহৰ আৰু মই। আৰু তাৰপিছতে মাক পানী ঢলা লাইন, এয়া মাক দেখা পাইছে, মা পানী ঢলা লাইনত থিয় কৰাই পেলাই মই আহি দৰ্শন কৰা লাইনত থিয় হ'লোহি। এয়া দৰ্শন কৰা লাইনত পোহৰ আৰু মই থিয় হৈ আছোঁ। মানে তাত একেবাৰে প্ৰথমত জনাই দিছোঁ আপোনালোকৰ সুবিধা হ'ব, একেবাৰে মন্দিৰ ভাগ সোমাই গৈ পেলাই মন্দিৰ ভাগ যিটো মূৰত আছে সেই মন্দিৰ ভাগৰ একেবাৰে প্ৰথম শাৰীটো হৈছে পানী আৰু গাখীৰ ঢলা শাৰী। তাৰপিছত দৰ্শনৰ বাবে 5টাকৈ শাৰী পাতি থোৱা আছে। 5টা শাৰীত মানুহ লগ হয় আৰু প্ৰায় পূজাৰী অহাৰ পাছত, মন্দিৰ ভাগ চাফা কৰাৰ পাছতে দৰ্শন 5জনকৈ বা 6জন-7জনকৈ দৰ্শন কৰিবলৈ দি থকা হয়। তাৰপাছত পূজাৰীয়ে নিজৰ নিত্য নৈমিত্তিক কৰ্ম কৰি থাকে। প্ৰায় 7-8 বজালৈকে ওম এনেকৈ শুয়ে আছিলে। তাৰপিছত মাহঁত দৰ্শন কৰি আহি পেলাই মাহঁত বহিলেহি আৰু সেইখিনি সময়তে মই গম পালোঁ যে যিসকলৰ সৰু সৰু কেঁচুৱা থাকে তেওঁলোকে লাইন পাতি দৰ্শন নকৰিলেও হয়, তেওঁলোকক পূজা হোৱাৰ পিছত মাতি নিয়া হয়। আৰু মই আগদিনাই যোগাযোগ কৰিছিলোঁ, কিন্তু মোৰ নেটৱৰ্কৰ অসুবিধাৰ কাৰণে মই গম নাপালোঁ। তেওঁলোকে মোক জনাইছিলে যে সন্তানটো লৈ পেলাই আমি 11 মান বজাত গৈ পালেও হ'ব, কাৰণ পূজা 11 মান বজালৈ ভাগে। আৰু আপোনালোকক জনাই থওঁ, আমাকো কনফিউজ কৰি দিছিলে যে শৰাই ভাঙোতে 4-5 বাজে বুলি আমাক কৈছিলে। গতিকে এওঁলোকে মানে কৈছিলে যে শৰাই দক্ষিণাটো আমি দানপাত্ৰতে দি যাওঁ, কাৰণ 4-5 বজালৈকে ৰ'লে আমাৰ দিগদাৰ হৈ যাব। কিন্তু নহয়, পূজা ভগাৰ পাছতে আপোনাৰ শৰাই আৰু প্ৰসাদ তেওঁলোকে বিতৰণ কৰা আৰম্ভ কৰে। গতিকে আপোনালোক যদি সোনকালে আহে তেতিয়াহ'লে 11 মান বজাৰ পৰা আপোনালোক আজৰি হৈ যাব পাৰিব আৰু তেনেকুৱা সুবিধা হয়। গতিকে বেছি দূৰৰ সকল থকাকৈ আহিব পাৰে, বা কেতিয়াবা ৰাতিপুৱা ধৰি লওক তেজপুৰৰ পৰা ডিষ্টেঞ্চটো মই কৈছোঁ, যদি 5 বজাত ওলাই যায়, ৰাতিপুৱা 4:30-5 বজাত ওলাই গ'লে তাত 9-9:30 বজাত পাই যাব। কিন্তু বৰ্তমান ৰাস্তাটো অলপ বেয়া কাৰণে আমাৰ অলপ দিগদাৰ হৈ গ'ল। আমি আগদিনা দিনৰ 1 বজাত ওলাই গৈছিলোঁ, তাতে লগতে কেঁচুৱা 2টা আছিলে। গতিকে আমি দিনৰ 1 বজাত ওলাই গৈ তাত ৰাতি পাওঁতে 9 বাজিলে। মন্দিৰত ভিৰ সময় বহাৰ লগে লগে ক্ৰমান্বয়ে বাঢ়ে আৰু সকলোখিনি এনেকৈ 4খনমান স্ক্ৰীণত দেখুৱাই থকা হয়। প্ৰায় 8-8:30 বজাত বাইদেউ আহি পালে। তেখেতে বাবাক সজোৱাৰ কামখিনি তেখেতে নিজ হাতেৰে কৰে, লগতে ৰাজহুৱা বন্তিগছি তেখেতে নিজ হাতেৰে জ্বলায়। গতিকে আপোনালোকে দেখা পাইছে বাইদেৱে বাবাক সজোৱাৰ কামখিনি কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ ল'ৰা তেতিয়ালৈকে শুয়ে আছে বিন্দাছ।
বাকী মানুহ সেয়া দেখিছে আৰম্ভণিতকৈ এতিয়া কত মানুহ বাঢ়ি গ'ল, মানুহ বাঢ়িয়ে গৈ আছে। প্ৰায় আমি 2-3 হাজাৰ ওচৰ পাজৰ মানুহ চাগে সেইদিনাখন লগ পাইছোঁ দেওবাৰ দিনটোত। দেওবাৰ বুলি ক'লে, আৰু এইটো যে দেখিছে এই সেউজীয়া টিংটোতে তেওঁলোকে পটজল ভৰাই দিয়ে, তাৰ পৰা পটজল ল'ব পৰা যায়। আৰু আপোনালোকে বহুতে চাগে গম পাইছে তাত চাকি ধূপ জ্বলোৱাৰ নিয়ম নাই। চাকি ধূপ জ্বলোৱাৰ নিয়ম নাই যদিও আপুনি যদি চাকি বা ধূপ নিয়ে, তেওঁলোকে দুখন ডাঙৰ ট্ৰে পাতি থৈছে সোঁ চাইডে। সেই ট্ৰেত আপোনালোকে তামোল পাণ বা আমি ঘৰৰ নাৰিকল আছিলে বা নাৰিকল কেইটামানো লৈ গৈছিলোঁ, তেনেকৈ সেইখিনি সেই ট্ৰেত দি পেলাই আপুনি যদি তামোল পাণ বা চাকি ধুনীয়া ধুনীয়া চাকিবোৰো দিছে বহুতে, ধূপ সেইখিনি ট্ৰেত দি থৈ আহিব পাৰে। আৰু যিগছ বৰ চাকি আছে তাত তেল ঢালি তাৰ কাষতে এটি পাত্ৰ আছে, তাৰ পৰা সেই তেল আপোনাৰ বটলত ভৰাই অকণমানকৈ ঘৰত লৈ আহিব পাৰে। যিখিনি তেল আপোনালোকৰ যিকোনো এটা শুভ কামত ওলাই গ'লে তাৰে এগছি চাকি লগাবলৈ বা ঘৰত কিবা বিপদ বিঘিনি হ'লে তাৰে এগছি চাকি লগাবলৈ কোৱা হয়। এতিয়া আহোঁ আপোনাৰ প্ৰসাদৰ কথালৈ। তো মন্দিৰ ভাগত শৰাই নিয়াৰ নিয়ম নাই। আপোনালোকে যে দেখিছে এইদৰে মানুহখিনি লাইন কৰিছে, এই জেগাখিনি মানে মন্দিৰৰ গেটৰ সোঁহাতে অকণ মাজভাগলৈ গ'লে আপোনালোকে শৰাই দিয়াৰ স্থান দেখা পাব। য'ত মহিলাসকলে লাইন কৰিছে তাৰ অকণমান আগলৈ যিখন ক'লা বগা বৰ্ডৰ নিচিনা দেখিছে, সেই তাতে প্ৰসাদ দিবৰ বাবে প্ৰসাদৰ মাননি ল'বৰ বাবে কোনো ব্যক্তি বহি থাকে তেওঁলোকৰ। আৰু য'ত লাইনটো দেখিছে তাত আমাৰ শৰাই প্ৰসাদ লোৱাৰ স্থানৰ ওচৰতে আন এটি শাৰীত পায়সৰ ভোগো বিতৰণ কৰি থকা হয়। গতিকে 11 বজালৈ আপোনালোক যদি অলপ সোনকালে আহে, মানে 7-8 বজাৰ ভিতৰত আহিলে প্ৰায় 11-12 বজালৈ আপোনালোক সম্পূৰ্ণ আজৰি হৈ উভতি যাব পাৰিব। তাৰপিছত আমি ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে চাগে দেখিয়ে আছিলে যে বাইদেৱে ৰাজহুৱা বন্তি দিয়াৰ পিছত সেৱা জনাইছে, আৰু তাৰপিছতে আমাকো মাতি লৈ যোৱা হয়। আমি যেতিয়া সেৱা কৰিবলৈ পাওঁ, ইয়াৰ ওচৰৰ পৰা বাবাৰ ফটো দুখন মাৰি আনিছিলোঁ, এয়া ফটো। তাৰপিছত বাইদেউৰ ওচৰলৈ আহি আমি বাইদেউৰ পৰা পুষ্পাঞ্জলি গ্ৰহণ কৰিলোঁ। লগতে মোৰ কথাটো জনাই থওঁ, যদিও বা মোৰ এবাৰ প্ৰেগনেঞ্চি দমৰ ক্ষেত্ৰত বাহিৰৰ পৰা একো ধৰণৰ প্ৰব্লেম পোৱা নাছিলোঁ, কিন্তু ডক্টৰৰ ৰিপৰ্টবিলাকৰ লগত মোৰ অলপ মানসিকভাৱে কষ্ট গ'ল। প্ৰথম অৱস্থাত ৰিপৰ্টত মানে সন্তানটি দেখাই নাছিলোঁ, তাৰপিছত হাৰ্টবিট পোৱা নাছিলোঁ। আকৌ যেতিয়া ডাবল মাৰ্কাৰ টেষ্ট কৰিবলৈ দিয়া হ'ল, তেতিয়া মোৰ হাই ৰিস্ক ওলাইছে। আৰু তেতিয়া খুব দুখত থাকোঁতে মই সপোনত শিখা বাইদেউক দেখা পাইছিলোঁ। বাইদেৱে মোক এটি 4টা পাতৰ বেলপাত দিছিলে মানে। তেতিয়া ময়ো কৈছিলোঁ যে যদি মোৰ সংসাৰখন সুন্দৰভাৱে বাবাৰ আশীৰ্বাদেৰে 4জনীয়া এখন পৰিপক্ক সংসাৰ হয়, তেতিয়া মই এটি ৰূপৰ 4টা পাতৰ বেলপাত মন্দিৰ ভাগলৈ আগ কৰিছিলোঁ। আৰু সেইমতে কালি আমি সেই মন্দিৰ ভাগত 4টা পাতৰ বেলপাত দি থৈ আহিলোঁ। আৰু যিহেতু শৰাই সঁফুৰা দিব নোৱাৰোৱে, আমাৰ ঘৰতে ৰুদ্ৰাক্ষৰ গছ আছিলে, ৰুদ্ৰাক্ষৰ কেইটামান আৰু পাকঘৰ বস্তু অকণমান যথাসাধ্যে আগবঢ়াই থৈ আহিছোঁ বাবাৰ চৰণত। আৰু এইদৰে আমি পূজা ভাগ কৰি যিহেতু মনৰ সন্তুষ্টি লাভ কৰিছিলোঁ, গতিকে আমি বাবাৰ চৰণলৈ গৈ এখন কৃতজ্ঞতাৰ শৰাই আগবঢ়াই এনেদৰে আমাৰ পূজা সম্পন্ন কৰি পেলাই প্ৰায় 11:30-12 বজাত আজৰি হৈ আমি ঘৰলৈ উভতিলোঁ। আৰু লগতে এইখিনিতে জনাই থওঁ যে মন্দিৰলৈ আপোনালোকে নিব বিচৰা পানী, গাখীৰ, বেলপাত যদি আপোনালোকে লৈ নাহে, মন্দিৰৰ ভিতৰতো সেইখিনি আপোনালোকে পাব, তেওঁলোকে ব্যৱস্থা ৰাখিছে। গতিকে মন্দিৰৰ পৰা লৈও আপোনালোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰিব। আৰু আমি এয়া মই স্ক্ৰীণত আকৌ দেখুৱাইছোঁ বাইদেৱে সেৱা কৰি থকা। আৰু সদশেষত বাইদেউক লগ কৰি অন্তৰখন খুব ভাল লাগিলে, আৰু তেওঁলোকৰ সকলো কৰ্তৃপক্ষৰ ব্যৱহাৰ খুব ধুনীয়া। আৰু এইদৰে আমি এক সন্তুষ্টিৰ মনেৰে ঘৰলৈ উভতিলোঁ। আৰু যিহেতু আমি সুন্দৰ জেগালৈ গৈছিলোঁ শিৱসাগৰ, গতিকে এই যাত্ৰাত শিৱসাগৰৰ কিছু অংশ নাচালে জানো অধৰুৱা নহ'ব। গতিকে অহা ভিডিঅ'ত শিৱসাগৰ যাত্ৰাৰ কিছু কথা আপোনালোকক জনাম। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। হৰ হৰ মহাদেৱ, জয় বাবা অগ্নিনাভ, জয় বাবা মুক্তিনাথ।